নম্বৰ প্ৰশ্ন কিমান চনত অসমত নেশ্যনেল গেমছ অনুষ্ঠিত হৈছিল? অপশ্যন 4টা দিয়া আছে 2005 চনত, 2004 চনত, 2007 চনত নে 2002 চনত। ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ গ 2007 চনত অসমত নেশ্যনেল গেম অনুষ্ঠিত হৈছিল। 2 নম্বৰ প্ৰশ্ন গিবন অভয়াৰণ্য কোনখন জিলাত অৱস্থিত? অপশ্যন আছে চিৰাং, ডিব্ৰুগড়, কোকৰাঝাৰ আৰু যোৰহাট। ইয়াৰে শুদ্ধ হ'ব অপশ্যন নম্বৰ টো যোৰহাটত গিবন অভয়াৰণ্য অৱস্থিত। 3 নম্বৰ প্ৰশ্ন গুৱাহাটী চাহ নিলাম কেন্দ্ৰটো কিমান চনত স্থাপন কৰা হৈছিল? অপশ্যন আছে 1970 চনত, 1972 চনত, 1971 চনত নে 1975 চনত। ইয়াৰে শুদ্ধ হ'ব অপশ্যন নম্বৰ 1970 চনত গুৱাহাটী চাহ নিলাম কেন্দ্ৰটো স্থাপন কৰা হৈছিল। 4 নম্বৰ প্ৰশ্ন অসমৰ মানচেষ্টাৰ বুলি কোনখন চহৰক জনা যায়? অপশ্যন আছে বৰপেটা, নলবাৰী, যোৰহাট নে শুৱালকুছি। শুদ্ধ হ'ব অপশ্যন নম্বৰ খ শুৱালকুছিক অসমৰ মানচেষ্টাৰ বুলি জনা যায়। 5 নম্বৰ প্ৰশ্ন অসমৰ কোনখন চহৰত এছিয়াৰ ভিতৰত বিখ্যাত শুকান মাছৰ বজাৰ আছে? অপশ্যন টংলা, জাগিৰোড, ধুবুৰী নে বৰপেটা। ইয়াৰে শুদ্ধ হ'ব অপশ্যন নম্বৰ খ জাগিৰোডত এছিয়াৰ ভিতৰত বিখ্যাত শুকান মাছৰ বজাৰ আছে। 6 নম্বৰ প্ৰশ্ন গুৱাহাটী বিশ্ববিদ্যালয় কিমান চনত স্থাপন কৰা হৈছিল? অপশ্যন আছে 1945 চনত, 1948 চনত, 1950 চনত নে 1949 চনত। ইয়াৰে শুদ্ধ হ'ব অপশ্যন নম্বৰ খ 1948 চনত গুৱাহাটী বিশ্ববিদ্যালয় স্থাপন কৰা হৈছিল। 7 নম্বৰ প্ৰশ্ন অসমত লোকসভাৰ মুঠ কিমানখন আসন আছে? অপশ্যন 12খন, 15খন, 14খন নে 16খন। শুদ্ধ হ'ব অপশ্যন নম্বৰ গ অসমত লোকসভাৰ মুঠ 14খন আসন আছে। 8 নম্বৰ প্ৰশ্ন নামঘোষা কোনে ৰচনা কৰিছিল? অপশ্যন আছে শংকৰদেৱ, মাধৱদেৱ, মাধৱ কন্দলী আৰু ঘ নম্বৰত আছে এটাও নহয়। শুদ্ধ হ'ব অপশ্যন নম্বৰ খ মাধৱদেৱে নামঘোষা ৰচনা কৰিছিল। 9 নম্বৰ প্ৰশ্ন শংকৰদেৱে বৰগীতসমূহ কি ভাষাত লিখিছিল? অপশ্যন আছে অসমীয়া, সংস্কৃত, বেংগলী আৰু ঘ নম্বৰত আছে ব্ৰজৱালী। শুদ্ধ হ'ব অপশ্যন নম্বৰ ঘ শংকৰদেৱে বৰগীতসমূহ ব্ৰজৱালী ভাষাত লিখিছিল। 10 নম্বৰ প্ৰশ্ন অসম সাহিত্য সভা কিমান চনত গঠন কৰা হয়? অপশ্যন আছে 1970 চনত, 1915 চনত, 1917 চনত আৰু ঘ নম্বৰত আছে 1920 চনত। শুদ্ধ হ'ব অপশ্যন নম্বৰ গ 1917 চনত অসম সাহিত্য সভা গঠন কৰা হৈছিল।